Hey guys, welcome back to my channel Fun of Beauty Lifestyle. তো মানে আজিৰ টপিকটো আপোনালোকে গমে হৈছে থাম্বনেইলখন দেখা পাই ভাৰত নে ইণ্ডিয়া মানে এইকেইদিন সকলোতে টিভিয়ে হওক ফেচবুকেই হওক টুইটাৰেই হওক ইনষ্টাগ্ৰামেই হওক সকলোতে এটাই টপিক ভাৰত নে ইণ্ডিয়া তো মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ ইয়াৰ ওপৰত তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু প্ৰথমতে বহি লওঁ বাৰু ইয়াতে তো মানে গাইজ আমাৰ দেশখনত বহুত অদ্ভুত কাম কিছুমান হৈ থাকে আৰু এইবাৰতো একদম গোটেই দেশখনৰ নামেই চেঞ্জ হ'ব গৈ আছে তো মানে এখন দেশৰ নাম চেঞ্জ ইণ্ডিয়াৰ পৰা ভাৰত মানে ইণ্ডিয়াত আমাৰ দেশত তিনিটা নাম আছে অলৰেডি ইণ্ডিয়া ভাৰত আৰু হিন্দুস্তান কিন্তু মানে এতিয়া ইণ্ডিয়া শব্দটো সকলোৰে পৰা আঁতৰি যাব সকলোতে কেৱল ভাৰত শব্দটো আহিব মানে যিকোনো হেৰিতে হওক মানে এতিয়াতো ৰাষ্ট্ৰপতিৰ যিখন মানে দ্ৰৌপদী মুৰ্মুৰ যিখন ইনভিটেশ্যন লেটাৰ সেইখনতো ভাৰত শব্দটো আহি গৈছে প্ৰেচিডেণ্ট অফ ভাৰত আৰু আমাৰ যিকোনো মানে ইণ্ডিয়ান আৰ্মিত এতিয়া আহিব কি ভাৰতীয় আৰ্মি ভাৰতীয় ক্ৰিকেট বৰ্ড আহিব ইণ্ডিয়ান ক্ৰিকেট টিমৰ ঠাইত তো মানে চবতে আৰু মানে আমাৰ এতিয়া বাইকৰ পিছফালে নাম্বাৰ প্লেটতো IND লিখা থাকে তাতেও ভাৰত আহিব আৰু ইছৰোটো কি হ'ব বিষ্ণু হ'ব আৰু ধৰ এতিয়া IPS আছে এইবিলাক কি হ'ব সেইবিলাকো চেঞ্জ হ'ব IAS বিলাক চেঞ্জ হ'ব আৰু কি আছে আৰু ধৰা হ'ল আপোনালোকৰ আৰু বিভিন্ন ধৰ য'ত ইণ্ডিয়ান আছে লিখা তো সকলোবোৰ চেঞ্জ হ'ব কিন্তু এইটো সম্ভৱ নাই বাৰু এইটো হোৱাটো এইটো হ'বলৈ বহুত টকাৰ খৰচ হ'ব এজন মানুহৰ যদি নামটো চেঞ্জ কৰিব লগা হয় তো তেতিয়া তেওঁৰো বহুত পইচা খৰচ হয় আৰু এখন দেশৰ নাম চেঞ্জ কৰিলে কিমান পইচা খৰচ হ'ব এখন বাতৰিত মই পোৱা মতে 14,000 কোটি টকা বাতৰিত পোৱা মতে দেই তো বহুতে বহুত মতামত দি আছে বিৰোধীসকলে কৈ আছে যে বিৰোধীসকলে যিটো মানে UPA দলৰ পৰা ইণ্ডিয়া কৰিলে তো মানে বিৰোধীসকলৰ যিটো মহাজোটবন্ধন দল আছে তেওঁলোকে কিছুদিন পূৰ্বে UPA নামটো চেঞ্জ কৰি ইণ্ডিয়া নামটো ৰাখিছিল আৰু সেইবাবে বৰ্তমানৰ BJP চৰকাৰখনে দেশৰ ইণ্ডিয়া নামটো চেঞ্জ কৰি ভাৰত নামটো দিব খুজিছে বুলি বহুতে ক'ব খুজিছে বা কৈ আছে তো তাৰ কাৰণে বিতৰ্কৰ সৃষ্টি হৈ আছে ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব আৰু তো বাই বাই বজৰাজ বৈত